হয়, বেকী নদীৰ বাৰণীয়া পানীয়ে মানে ২-৩ দিন ধৰি যি এক বাৰণীয়া পানীয়ে ভয়াৱহ বানৰ সৃষ্টি কৰিছে। সেই সময়ত বাক্সাৰ বালিপুৰত ৭০-৭৫ ঘৰ মানুহ এতিয়া আবদ্ধ হৈ আছে। ২০০ৰ পৰা ৩০০ মানুহ মানে আবদ্ধ হৈ আছে বানত। এই সংক্ৰান্তত বাক্সা লাভদানগুৰি আৰক্ষী লগতে আমচু এবি আমচু এটা দল যায় মানুহখিনিক উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে। আমাৰ কেমেৰা পাৰ্চন দেখাব সমগ্ৰ এক দৃশ্য, বানৰ দৃশ্য, এক ভয়ংকৰ দৃশ্য। এতিয়া মানুহখিনিক উদ্ধাৰ কৰাৰ কাৰণে বাক্সাৰ লাভদানগুৰি আৰক্ষী যথেষ্ট কষ্ট কৰি মানুহখিনিক কিছু মানুহ পাৰ কৰিছে যদিও এতিয়া বহুত মানুহ আছে। মোৰ লগত লাভদানগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমৰী আছে, তেখেতৰ পৰা মই সুধিম। হয় ছাৰ, কেনেকুৱা মানুহ এতিয়াও এই আবদ্ধ হৈ আছে, এই মানুহখিনি কেনেকৈ ব্যৱস্থা কৰি আছে আপোনালোকে? আমি এতিয়া বৰ্তমান SDRF আৰু ওপৰ প্ৰশাসনক জনোৱা হৈছে, ইয়াৰ ব্যৱস্থা লোৱা হ'ব। বৰ্তমান ইয়াত পৰিস্থিতি মানুহ এতিয়াও ফচি আছে। গাঁও অঞ্চলৰ এতিয়াও 70 ঘৰমান আছে এতিয়াও। বৰ্তমান আমি সিহঁতক ৰিলিফ দিয়া বা সিহঁতক শ্বিফ্ট কৰা আমি ব্যৱস্থা লৈ আছোঁ। বৰ্তমান আমি ইয়াত ঘটনাস্থলীতে উপস্থিত হৈছোঁ আৰু তাতে যাবলৈ আমি যত্নমান কৰি আছোঁ। আৰু কেইটামান শ্বিফ্ট হৈছে সৰু সৰু নাৱেদি, যিহেতু তাৰ পাৰ্চনেল নাও আছে, শ্বিফ্ট হৈ আছে। এতিয়া বৰ্তমান আমি তাত গৈ আমি ওপৰৰ প্ৰশাসন জনাই আছোঁ। SDRF কেইটা আহিব অলপ পিছত। তাৰে ৰিলিফ কেম্পৰ বাবে আমি যত্নৱান হৈছোঁ, ৰিলিফ কেম্প এটা পাতিবলৈ। সেই এতিয়া আমি ঘটনাস্থলীতে আছোঁ বৰ্তমান। হয়, এনেদৰে আৰক্ষী, আমচু এবি আমচু লগতে BPFৰ কৰ্মীও আমাৰ লগত উপস্থিত আছে। মোৰ লগত আমচুৰ বাক্সা জিলা সম্পাদক চাইফুল খানেও আছে। মই চাইফুলৰ পৰা সুধিম, চাইফুল ডাঙৰীয়া, কেনেদৰে মানুহখিনি মানে আবদ্ধ হৈ আছে আৰু আপোনালোকে বহুত কষ্ট কৰি মানুহখিনিক মানে পাৰত লৈ অহাৰ ব্যৱস্থা কৰি আছে, কি ক'ব এই ক্ষেত্ৰত? হয়, বেকী নদীৰ যি বাৰণী পানী, এই বাৰণী পানীত বাক্সা জিলাৰ গোবৰদানা থানাৰ অন্তৰ্গত আমাৰ ওদালগুৰি বালিপুৰ যিখন ঠাই আছে, এই ঠাইখন কমপ্লিটলি নদীৰ চৰত আছিল, চৰৰ মাজত আছিল। কিন্তু সেই ঠাইখিনিত আজি ৰাতিত যি বাৰণী পানীৰ মাজত সেই মানুহখিনি আবদ্ধ হৈ আছে আৰু বহুত গৰু ছাগলী জীৱ জন্তু তেওঁলোকৰ আছে। তেওঁলোকৰ কিন্তু সকলোখিনি বস্তু ভিতৰত আবদ্ধ হৈ আছে। আৰু এইখিনিতে আমি বিভিন্ন দল সংগঠন আমচুৰ লগতে এবি আমচু লগতে প্ৰশাসনৰ যিবিলাক ওচৰত দায়িত্বত থকা লাভদানগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে ৰাইজৰ লগত আমি তেওঁলোকক উদ্ধাৰৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। ইতিমধ্যে কিছু সংখ্যক মানুহক আমি উদ্ধাৰ কৰিব পাৰিছোঁ যদিও কিন্তু ভালেখিনি মানুহ এতিয়াও 70ৰ পৰা 75 ঘৰ মানুহ গৰু ছাগলী লৈ তেওঁলোকে ভিতৰত আবদ্ধ হৈ আছে। সেইখিনিক আমি উদ্ধাৰ কৰাৰ কাৰণে আমি যত্ন কৰি আছোঁ। আৰু সেইখিনিতে মই চৰকাৰক এটা অনুৰোধ জনাম, যিহেতু এই সময়ত NRCৰ হিয়াৰিঙৰ কাম চলি আছে, এই NRCৰ হিয়াৰিঙৰ কাম চলি থকা অৱস্থাত এই মানুহখিনি যে আবদ্ধ হৈ আছে আৰু তাৰ লগতে এই অঞ্চলৰ বহুত মানুহৰ ইতিমধ্যে হিয়াৰিং হৈ আছে আৰু তেওঁলোকে হিয়াৰিঙত কেনেকৈ শুনানিত হাজিৰ হ'ব সেইটো আচলতে ডাঙৰ কথা। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা এতিয়ালৈকে কিন্তু চৰকাৰী আমাৰ যিবিলাক ৰাইজৰ প্ৰতিনিধি আছে, তেওঁলোকক কিন্তু এতিয়ালৈকে কোনো কাণসাৰ নাই। তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোকে কিন্তু গুৰুত্ব আৰোপ কৰা নাই। আমাৰ স্থানীয় বিধায়ক মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া, বিজেপিৰ বিধায়ক, ৰাজ্যিক বিজেপিৰ সভাপতি হয়, তেখেতৰ গৃহ সমষ্টিত যে মানুহ 70-75 ঘৰ মানুহ এনেকুৱাকৈ আবদ্ধ হৈ আছে, তেওঁলোকে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। লগতে আমাৰ স্থানীয় MCLA গৌতম দাস ডাঙৰীয়া, তেখেতেও কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দেখা নাই। ইতিমধ্যে আমি সেই যি অঞ্চলত মানুহবিলাক আবদ্ধ হৈ আছে সেই অঞ্চলটোত আহি উপস্থিত হৈছোঁহি আৰু এই সমগ্ৰ পৰিৱেশ আপোনালোকে দেখি আছে। এই লাইভ নিউজৰ জৰিয়তে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে অতি সোনকালে এই মানুহখিনিক উদ্ধাৰৰ ব্যৱস্থা কৰক, উপযুক্ত তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু তেওঁলোকৰ ৰিলিফৰ এটা ব্যৱস্থা কৰি যাতে দিয়ে, সেইখিনি আমি সংগঠনৰ ফালৰ পৰা বাক্সা জিলা হয়, আপোনালোকে দেখা পাই আছে এতিয়াও পানীৰ তলত ঘৰখিনি, বহুতো মানে ঘৰ এতিয়া পানীৰ তলত আছে। এতিয়া মানে আৰক্ষী, আমচু কৰ্মী বহুতো যথেষ্ট কষ্ট কৰি, স্থানীয় লোক বহুতো কষ্ট কৰি মানে কিছু মানুহ পাৰ কৰিছে যদিও এতিয়াও বহুত মানুহ পানীৰ ভিতৰত আবদ্ধ হৈ আছে। আপোনালোকে দেখা পাই আছে, আমাৰ কেমেৰা পাৰ্চন দেখাব সমগ্ৰ এক দৃশ্য, এক ভয়ংকৰ দৃশ্য। চতুৰ্ফালে পানী যদি মাজত মানে মানুহখিনি আবদ্ধ হৈ আছে। এই ক্ষেত্ৰত আৰক্ষী বহুত যথেষ্ট ভূমিকা পালন কৰি আছে। লগতে স্থানীয় লোকসকল মোৰ লগত এতিয়া উপস্থিত আছে। BPFৰ এজন VCDC চেয়াৰমেন, তেখেতৰ পৰা মই সুধিম যে আপোনালোকে দলে কি ব্যৱস্থা কৰি আছে বা আপুনি নিজেও মানে বহুত কষ্ট কৰি আছে, এই ক্ষেত্ৰত কি কয় দাদা? হয়, এতিয়া আমাৰ এইটো ওদালগুৰি আৰু বালিপুৰ গাঁও হয়, ইয়াত 75 ঘৰমান মানুহ আছে। কিছু মানুহ পাৰ হ'ল আৰু কিছু মানুহ এতিয়া আবদ্ধ হৈ আছে, গৰু ম'হ ছাগলী আবদ্ধ হৈ আছে। এইখিনিতে মই আমাৰ লাভদাংগুৰি IC
দৈমাৰী ছাৰ আছে আমাৰ লগত, তেখেতেও বহুত কষ্ট কৰিছে। লগতে আমাৰ বাক্সা জিলা আমচুৰ ABMCৰ বন্ধুসকল আছে, তেওঁলোকেও আমাৰ লগত একেলগে ইয়াত উদ্ধাৰ কাৰ্যত সহায় সহযোগ কৰিছে। আৰু এই ৰিলিফৰ ক্ষেত্ৰত তেওঁলোকক অচিৰেই এটা কেম্পৰ ব্যৱস্থা কৰা হ'ব, আৰু এই কেম্প হোৱাৰ পিছতহে তেওঁলোকৰ ৰিলিফৰ ব্যৱস্থা আমি দিয়াৰ ব্যৱস্থা কৰিম। হয়, মোৰ লগত স্থানীয় লোক উপস্থিত আছে, যিসকল লোক ৰাতিৰ পৰা ইয়াতে আবদ্ধ হৈ আছিল। আৰক্ষীৰ প্ৰচেষ্টাত মানুহখিনি হয়তো কিছু মানুহ পাৰ হৈছে। এই মানুহখিনিৰ লগত কথা পাতিম। মোৰ লগত স্থানীয় লোক আছে, কি ক'ব দাদা? আজি চাওক, কালি ৰাতিপুৱাৰ পৰা পানীটো হয়তো বাঢ়িছিল, তথাপিতো ৰাতি অলপ সাধাৰণ হিচাপত কমিছিল। আমি ভাবিছিলোঁ যে হয়তো পানীটো কমিব, আমি হয়তো হাৰি যাম। তো ইতিমধ্যে ৰাতিপুৱা মোটামুটি ৰাতি 10টাৰ পৰা পানী আৰু বাঢ়িব ধৰিলে। ইতিমধ্যে সবকেইটা ঘৰ, ইতিমধ্যে কিছুমান ঘৰ ভাঙি যাই আছে। মানুহকেইটা একদম মানে ঠিক নহা হৈছে, মানুহকেইটা মানে আতংক হৈ গৈছে। গৰু বাছুৰ ইত্যাদি ঘৰ চৰ সব ভাঙি যাই আছে। তো আমি হয়তো এই কি বুলি কয় আমাৰ চাৰ্কেলত আমি জনাইছিলোঁ, তাতো আমাক এত হেৰি কি বুলি কয় কিবা এটা ডিচিশ্যন নিদিলে। মণ্ডলক আজি 2-3 দিন ধৰি মই মাতি আছোঁ, মণ্ডলে তো কাণসাৰ দিয়া নাই। আৰু আমাৰ লাভদান কৰি আৰক্ষী বিষয়া নিজে এতিয়া আমাৰ হয়তো আগতে আমাৰ লগত জড়িত হৈ আছে, আৰু আগে পাছে আমাৰ তাতে আমি হয়তো তাহাক মাতিলে আমাৰ তাতে আহে। আজি আৰু ABMC আৰু আমাৰ আৰক্ষী বিষয়া আমাৰ লাভদান কৰি তেখেত আছে এই আমাৰ গাঁৱত। এই কি বুলি কয় এই যে ঘৰ চৰ ভাঙি গৈছে আৰু মানুহকেইটাৰ বুজ লোৱাৰ কাৰণে তেখেতৰ আগবাঢ়ি আহিছে। আৰু ইতিমধ্যে এই কিছু মানুহ অলৰেডি পাৰ কৰা হ'ল, আৰু যিবিলাক মানুহ ৰৈ আছে সেইবিলাক মানুহ পাৰ কৰাৰ কাৰণে তাহোন প্ৰচেছটো আগবাঢ়িছে বা পাৰ কৰি আছে। হয়, লাইভ নিউজ নৰ্থ ইষ্টৰ দৰ্শকসকলে দেখা পাই আছে কি এক ভয়ংকৰ দৃশ্য। আমাৰ কেমেৰা পাৰ্চন দেখাব সমগ্ৰ দৃশ্য। মানুহখিনি কেনেদৰে আবদ্ধ হৈ আছে, গৰু ছাগলী লগতে মানে ঘৰৰ বহুতো বস্তু মানে এতিয়া নদীৰ মাজতে আবদ্ধ হৈ আছে। আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত জিলা প্ৰশাসন, স্থানীয় বিধায়ক, MCLA পদক্ষেপ গ্ৰহণ কৰে, সেয়াই হ'ব লক্ষণীয়। এটা